Hello everyone, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ওলাইছোঁ নপুখুৰীলৈ বুলি। দেওবাৰদিনাখন ঘৰত মই কি কৰিম সেই খাবলৈ ওলাই আহিলোঁ নপুখুৰীত, মানে মটক honmilon আছে সেইকাৰণে আহিলোঁ। এইফালে বা ভণ্টি এনেকৈ আহিছে দেই, মোক পিছে লৈ আহিছে লগতে। মইতো অকলেই হৈ আছিলোঁ। এইফালে বাহিৰততো দেখিছিলোঁ কি হ'ব কি নহ'ব, পিছে দেখিলোঁ ভিতৰত এটা গ্ৰুপ হৈ পিনে চবেই নাচি আছে ছোৱালীবোৰে, আৰু আহিও ভাল লাগিলে। বহুত মানুহ হৈছে আৰু ইয়াতে দেখিছে নহয় খাবৰ কাৰণে দিছে। ইয়াত চাওঁতে আকৌ দেখিলোঁ দাদাসকলো আহিছে, তো দাদাসকলেও লগ চগ কৰি আহিলোঁ। এইফালে নপুখুৰী বুলি কয় যে, পুখুৰীটো দেখিছে ইমান ডাঙৰ, সেইকাৰণে কয় নপুখুৰী বুলি। আৰু আগতীয়াকৈ আহিছোঁ, মোৰ ব্লগটোতো দিয়াই আছে। তো গোটেই চাইডে মানে এটা দল হিচাপে নাচি আছে এনেকৈ, এটা ড্ৰেছ মটকৰ। তো লৈ পেলাই মোৰ বেষ্ট ফ্ৰেণ্ডজনী একদম আহিয়ে ঘপককৈ সাৱটি ধৰি লৈছে। তাৰপিছত এইবোৰ ল'ৰাবোৰ দেখিছে, ল'ৰাবোৰ পিছে এনেকৈ নচুৱাই আছে ছোৱালীবোৰ য'তে ত'তে যাকে পাই থাকি। এইফালে আকৌ আমিও আহিলোঁ, আহি মানে কিমাননো চাই থাকিম এইখিনিকে, মানুহ বহুত ভিৰ হৈ গৈছে। তো এইফালে আগফালৰখিনি দেখাই দিছোঁ বাৰু। সোমাইছিলোঁ বেলেগৰ পৰা আৰু ওলাই আহিলোঁ বেলেগৰ পৰা। এইফালে মানে সোমোৱা ৰাস্তাটোৰ পৰা। আৰু এইফালে আকৌ দাদাই ক'লে আইচক্ৰীম খাওঁ বুলি, ইমান গৰম পৰিছে। এইটো পিছে মোৰ মামা হয় দেই। এইফালে আকৌ দাদাই আইচক্ৰীম খোৱালে, এইফালে আকৌ মামাও ক'লে কি লচ্ছি খাওঁতো খাবলৈ। লচ্ছি খাই ল'লোঁ, খাই মানে দাদাহঁতৰ ৰুমলৈ গ'ল, আমিও আহিছোঁ। এইফালে আকৌ গৰমে যিটো পৰিছে একদম ৰ'দে খাওঁ কৰিছে, আৰু হ'লেওনো কি হ'ব, পূৰা ছানস্ক্ৰীম ঘঁহি আহিছোঁ। একো টেনশ্যন নাই বাৰু, হ'লেও পৰিছে আৰু গালকেইখন। সেইফালে আকৌ আমিও গোটেইকেইজনী লগ লাগি মানে গৈ আছোঁ নহয়, একদম ধুনীয়াকৈ হাঁহি মেলি পিনে গৈ আছোঁ। এইফালে ৰুমো পালেহি। তো আজিলৈ আহিছোঁ, বাই বাই।